কোনোবাই কৈছিল যে বি হাৰ্ড অন ইউৰ চেল্ফ এণ্ড কাইণ্ড টু আদাৰ্ছ, অৰ্থাৎ নিজৰ ওপৰত যিমান পাৰে কঠোৰ হওক। ৰাতিপুৱা উঠিছে এক্সাৰচাইজ কৰিবৰ মন নাই, কৰক। পঢ়িব লগা আছে পঢ়াৰ মন নাই, বা কিবা কাম কৰিব লগা আছে কাম কৰিবৰ মন নাই, কৰক। এনেকৈয়ে নিজৰ ব্ৰেইনটো আমি ট্ৰেইন কৰিব লাগে। আৰু তাৰ পিছত গ'লো বজাৰলৈ অলপ বজাৰ কৰিব, মানে আজি আহিব মামাহঁত তাৰ কাৰণে অলপ বজাৰ কৰিলো। আৰু এনেকৈয়ে দিনটো গ'ল আৰু গধূলি গ'লো মই এবাৰ বিজয়নগৰলৈ, মানে বিজয়নগৰত আহিছিলো এখন টেবুল কিনাৰ কাৰণে, আমাৰ নহয় মামা আনাৰ কাৰণে। তাৰ পিছত গধূলি অলপ সময় পঢ়িলো আৰু ৰাতি শোৱাৰ সময়ত গ'ল লাইনটো, অৰ্থাৎ কাৰেণ্ট। ধন্যবাদ বিদ্যুৎ বিভাগ। গোটাই দিনটো মানুহে কষ্ট কৰে, কৰি ফেলে ভাবে ৰাতি অলপ শান্তিত টোপনি মাৰিম, কাই কিমান কষ্টৰ কাম কৰে, কিন্তু সেই ৰাতিৰ শান্তিত টোপনিখিনিও এই লাইনটোৱে মাৰিব নেদে। কি কম আৰু গাইছ, সকলো মানুহৰ ইচ্ছা থাকে যে মই গাড়ী কিনিম, আইফোন কিনিম, এই কিনিম, মোৰো আছে, কিন্তু সকলোতকৈ বেছি যিটো কিনাৰ ইচ্ছা আছে সেইটো হ'ল ইনভাৰ্টাৰ। আৰু যিদিনা ধনী হ'ম ফাৰ্ষ্ট সেইটোৱে কিনিম, বাকী